নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এটা অন্যতম ভিডিঅ' লৈ আহিছোঁ। কিয়নো আপোনালোকে বহুতো নিবনুৱা থাকিব পাৰে। এই ভিডিঅ'টোত যদি আপোনালোকে ক্লিক কৰিছে, মই মিছা কথা নকওঁ, মই পুৰা 101% সত্য কথা ক'ম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। কাৰণ আজিকালি চাকৰি পোৱাটো বহুত কঠিন হৈ গৈছে। গতিকে অপৰাজিতা ফুলৰ গুণাগুণ আৰু বিশেষকৈ চাকৰি নোপোৱাসকলে এই ভিডিঅ'টো চাব। আপোনালোকে প্ৰথমতে মই ইমান ইন্ট্ৰ নেদওঁ, মই ডাইৰেক্ট কথালৈ আহিছোঁ। যদি আপোনালোকে কেতিয়াবা ক'ৰবাত পৰীক্ষা দিব যায় বা পৰীক্ষাৰ ৰিজাল্ট আনিবলৈ যায়, মই চিধা কৈ দিছোঁ, এইটো মই নুলুকাওঁ। কাৰণ আপোনালোকে এটা কাম কৰিব, অপৰাজিতাৰ পাত হওক, অপৰাজিতাৰ ফুল হওক, অপৰাজিতাৰ শিপা হওক, শিপা বেছিকৈ কামত দিয়ে। আপোনালোকে এটা কাম কৰিব, তাবিজ বনাই বা নিজৰ পকেটত মনে মনে আপোনালোকে লৈ যাব। লৈ যায় পৰীক্ষা দি অহাৰ পিছত আপোনালোকে ইয়াৰ গুণাগুণ দেখিব যে আপোনালোকে যদিও পৰীক্ষাত যদি কিবা অকণমান অসফলতা লাভ কৰিছে, নিশ্চয় আপোনালোকে নিশ্চয় পৰীক্ষাত পাছ কৰিব বা যদি চাকৰি পোৱা নাই আজিলৈকে চাকৰি পোৱাৰ চান্স আপোনালোকৰ 101% হৈ থাকিব। যদি এই ভিডিঅ'টো আপোনালোকে অকলে চাই আছে, কাকো শ্বেয়াৰ নকৰিব, কাৰণ এইটো গোপন ভিডিঅ' হয়। গতিকে বন্ধুসকল, আপোনালোকে চাকৰি পোৱাৰ পিছত এই ভিডিঅ'টোত কমেণ্ট মাৰিবলৈ একদম নাপাৰিব। তো আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত।